আমাৰ ঘৰত ডেইলি সুইট লাগিবই কাৰণ সকলোৱে সুইট খাই বহুত ভাল পায় ডেইলি আমাৰ ঘৰত সুইট থাকে আজি মই জাতিলাও ক্ষীৰ বনাইছো তাকে বলি ৰেচিপিটো আপোনালোকক দিও ফাৰ্ষ্টতে মই ড্ৰাই ফ্ৰুট খিনি ধুনিয়াকে ভাজি ললো আপোনাৰ ওচৰত যিখিনি ড্ৰাই ফ্ৰুট আছে সেইখিনি ইউজ কৰিব আৰু মই সেইখিনি ঘিতে অলপ ঘি ঢালি মই জাতিলাওটো ধুনিয়াকে ভাজি ললো কুমলীয়া জাতিলাও লব বেছি বুঢ়া জাতিলাওটো নিলব আৰু লগতে মই সাগু বিয়মো লৈছো এইখিনি মই ধুনিয়াকে ভিজাই থৈছিলো অলপ দেৰি আগত আৰু ধুনিয়াকে ভজাৰ পিছত জুখত গাখীৰ ঢালি দিব মই আধা লিটাৰতকৈ অলপমান বেছি গাখীৰ ঢালিছো আপুনি গাখীৰটো জুখ চাই ল'ব আৰু ধুনিয়াকে বইল হোৱাৰ পিছত বইল হৈছে নাই হোৱা চোৱাৰ পিছত আপোনাৰ জুখত মিঠা জুখত চেনিখিনি দি ল'ব আমি মিঠা বেছি খাওঁ সেইকাৰণে আমি অলপ চেনিটো বেছিয়ে দিওঁ আৰু মই অলপমান গ্ৰীণ কালাৰফুলটো ইউজ কৰিছোঁ আপুনি নকৰিলেও হৈ যায় কৰিলেও কৰিব নকৰিলেও নাই তাৰপিছত বইল হোৱাৰ পিছত আমাৰ ক্ষীৰ ৰেডি হৈ গ'ল মই ড্ৰাই ফ্ৰুটখিনি ঢালি ঠাণ্ডা হোৱাৰ পিছত খাব পাৰিম দেখিছে কিমান ধুনীয়া টেষ্টি আৰু হেল্ডি হয় আপোনালোকে বনাই খাবচোন